নমস্কাৰ আজি আমি ওলাইছো হদিয়া চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ অনুষ্ঠান আজি আছে আমাৰ হদিয়াৰ পৰা আজি প্ৰায় 2 বছৰকৈ ওপৰৰ আজি আমাৰ লগত জড়িত হৈ তেওঁ শিক্ষা জগতত কাম কৰি আছে তেওঁ বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত সাহিত্য সভাৰ পৰা আৰম্ভ কৰি লায়ন্স ক্লাবৰ জড়িত এয়া মোৰ কাষতে আছে সন্তোষ শৰ্মা ডাঙৰীয়া তেওঁ মোৰ মেন্টৰ তেওঁ মোৰ ককাইদেউ বহু ক্ষেত্ৰত আমি কথাৰ প্ৰসংগ কেতিয়াবা এনেকুৱা লাগে যেন বন্ধু নিচিনা যদিও তেওঁ বয়সতকৈ ডাঙৰ আমি শিক্ষা অনুষ্ঠানৰ লগত বিভিন্ন ক্ষেত্ৰত আমি আপোনালোকে জানে যে মাইণ্ড পাৱাৰ এনএলপি অনুষ্ঠান আমি কৰি আহিছো লগত আমি ডিএমআইটি টেষ্ট মানে ছাত্ৰ ছাত্ৰীৰ লগতে যিকোনো বয়সৰ 2 বছৰৰ পৰা যিকোনো বয়সৰ ব্যক্তি তেওঁলোকৰ সুপ্ত প্ৰতিভা কিহত আছে জন্মগতভাৱে সাইন্টিফিক্যালি সো সেই কথাটো আমি ডিএমআইটি টেষ্টৰ যোগেদি আপোনালোকে গম পাব পাৰে আপোনালোকে ইতিমধ্যে গম পাইছে বাতৰি কাকত বা বিভিন্ন সোশ্যাল মিডিয়াৰ যোগেদি গম পাইছে যে বিটিসিত ইতিমধ্যে অসম চৰকাৰৰ তৰফৰ পৰা ক্লাস 5 to 12 ডিএমআইটি টেষ্ট ইতিমধ্যে তেওঁলোকে বাধ্যতামূলক কৰিছে আগবঢ়াই লৈ গৈছে সো গতিকে আপুনি যদি এতিয়াও আপোনাৰ সন্তানৰ ডিএমআইটি টেষ্ট কৰা নাই বিশেষকৈ হদিয়া অঞ্চলৰ পৰা ডেফিনেটলি আপোনাৰ সন্তোষ শৰ্মা ডাঙৰীয়া আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু যিসকল বিদ্যালয় ইতিমধ্যে আমাৰ বহু বিদ্যালয়ৰ কলেজৰ পৰা ফোন আহি আছে হোষ্টেলৰ পৰা ফোন আহি আছে যে মাইণ্ড পাৱাৰ এনএলপি আমাৰ বিদ্যালয়ত বা আমাৰ হোষ্টেলত বা আমাৰ কলেজত কৰিব পাৰি নেকি ডেফিনেটলি আপোনালোকে ৰাখিব পাৰে ৰাখক আৰু হদিয়াৰ যিবোৰ অঞ্চলত এতিয়ালৈ আমাৰ অনুষ্ঠান হোৱা নাই আপোনালোকে আমাৰ ডাইৰেক্টলি সন্তোষ শৰ্মা ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকে নিশ্চয়ভাৱে গম পাইছে ৰিজাল্ট যিবিলাকে আপোনাৰ যিবোৰ বিদ্যালয়ত হৈ আছে অনুষ্ঠান তেওঁলোকে গম পায় যে অনুষ্ঠানটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ সুপ্ত মানসিকতা তেওঁলোকে কেনেকৈ আগবঢ়াই লৈ পাইছে সো নিশ্চিতভাৱে আপোনালোকক লগ পাম আশীৰ্বাদ কৰি যাব এই যাত্ৰা যাতে এক অবিৰত যাত্ৰা হিচাপে আমি লৈ যাব পাৰোঁ অসমত থকা অসমীয়া হিচাপে আমি আগবঢ়াই লৈ যাব পাৰোঁ আপোনাক বহুত বহুত ধন্যবাদ থাকিল আমাক আশীৰ্বাদ প্ৰদান কৰিব ধন্যবাদ জয় অসম।